গাইজ এইফালে মালা গাঁঠাত ব্যস্ত দেই ৰাতিপুৱাই এইফালে ছোৱালী এফালে সৰু ভণ্টি মালা গাঁঠি আছে আহোঁ মূল কাৰণটোলৈ নামনি অসমত এটা নিয়ম আছে গৰখীয়া গোসাঁই বা গৰখীয়া ল'ৰা বহোৱা বুলি কয় আমাৰ ঘৰতো আজি যিহেতু মই মাৰ ঘৰত আছিলোঁ আৰু আমাৰ ঘৰত আজি গৰখীয়া ল'ৰা বহাইছোঁ যাৰ যেনেকৈ সম্ভৱ হয় মানে 3টা বা 7টা বা 5টা এনেকৈ অমিলকৈ মাতে সৰু ল'ৰা আমি 3টা মাতিলোঁ মাতি কিনে এনেকৈ দুৱাৰমুখতে মই দেখিছে নহয় পীৰা এখন পাৰি দি কিনে দুৱাৰমুখতে ভৰি ধুৱাই দিছোঁ আৰু মানুহজনে দাঙি কিনে ভিতৰলৈ লৈ গৈছে এইবিলাক নিয়ম কৰিবলৈ একেবাৰে সম্ভৱ নহয় কাৰণ মই কিছুমান নিয়ম এতিয়াও নাজানো আৰু ঘৰত গৈ যেতিয়া কৰোঁ মা শিকাই দিয়ে কাৰণ তো শেষলৈ চাই থাকিব আৰু কাৰ ফালে এনেকুৱা নিয়মবোৰ কৰে জনাবচোন দেই আৰু ঘৰত গোসাঁইকেইটাক গামোচা পাৰি এনেকৈ বহিবলৈ দিছোঁ আৰু 7 ধানু ঘৰে মানে বস্ত্ৰ দান কৰা হয় গতিকে আমি গামোচা একোখন আৰু গেঞ্জি একোটাকে দিছোঁ আৰু কথা এষাৰ আছে নহয় বহুত বেছি দিব নালাগে আকৌ যিখিনি দিওঁ মনৰ পৰা দিলে তাতে সন্তুষ্ট হয় নহয় জানো তাৰপিছত মই এটা এটাকৈ সিহঁতক গেঞ্জিকেইটা পিন্ধাই দি আছোঁ সিহঁতে লাজো পাইছে বাৰু কাৰণ মোক সদায় দেখি নাথাকে সৰু সৰু ল'ৰা লাজো পাইছে হাঁহি আছে একেবাৰে আৰু এতিয়া গেঞ্জিকেইটা দি হোৱাত ৰাতিপুৱা যে মালাকেইডাল বনাই থোৱা বুলি কৈছিলোঁ ভণ্টি আৰু মাইনাই মিলি কিনে যে মালাকেইডাল বনাই থৈছিলে আচলতে মালাকেইডাল এইটো কাৰণতে বনোৱা হৈছিলে গোসাঁইকেইটাক পিন্ধাবলৈ যিহেতু 3টা মাতিছোঁ 3ডাল মালাই বনোৱা হৈছিলে আৰু তিনিওজনকে ধুনীয়াকৈ পিন্ধাই দিছোঁ ভাল লাগে এনেকুৱা কামবিলাক কৰি নাজানো শুদ্ধকৈ কৰিব পাৰিছোঁনে নাই কিন্তু বহুত ভাল লাগে আৰু এতিয়া সিহঁতৰ কাষতে হাজবেণ্ড আৰু মই বহি কিনে এভাগ সেৱা ল'লোঁ কোনো দায় দোষ নধৰক বুলি আৰু সিহঁতে সৰু ল'ৰা হ'লে ইমান ধুনীয়াকৈ আশীৰ্বাদ দিছে ভাল লাগি গৈছে তাৰপিছত সিহঁতক খোৱা পৰ্ব আৰু প্ৰথমে মই প্ৰসাদ আগবঢ়াই দিছোঁ সিহঁতলৈ বুলি তাৰপিছত পায়স মানে সিহঁতে যি খাই ভাল পায় বাচ্চাবিলাকে সেনেকুৱা বস্তুবিলাকে আনি থোৱা হৈছে বাৰু সিহঁতলৈ আগবঢ়াই দিলোঁ সিহঁতে ধুনীয়াকৈ খালে আৰু খাই বৈ সকলোখিনি হৈ যোৱাৰ পিছত শেষত সিহঁতলৈ একোডাল লৰু মানে যিটো বাঁহৰ চেকনি হয় সেই একোডালকৈ গৰখীয়া ল'ৰা লৰু বুলি কয় নহয় জানো সেই একোডাল আৰু পইচা একোটাকৈ আগবঢ়াই দি আকৌ এবাৰ আশীৰ্বাদ ল'লোঁ ভিডিঅ'টো এইখিনিয়ে আছিলে নিয়মো এইখিনিয়ে আছিলে আপোনালোকক দেখালোঁ কেনেকুৱা পালে জনাব আৰু ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আপোনালোকৰ ঠাইত এনেকুৱা নিয়মবিলাকক কি বুলি কয় জনাবচোন দেই তুমি এটা থা মই নাজানো দেই একো মাহঁতে যি শিকাই দিছে তাকে কৰিছো ঘৰত লৈ যাবি সেয়া কৰিছে লৰু এডাল দিছে আৰু পইচা দিয়ে লাষ্টত বাবু জানে আমাৰ এটা নিয়মগিলা আছে যি নগাঁও